নাওবৈচাত ৰাইজে খেদি খেদি আটক কৰে 4জনকৈ চিলনী চোৰ। নাওবৈচাত দিন দুপৰতে চুৰিকাণ্ড, দিনক দিনে বাঢ়িছে চিলনী চোৰৰ উপদ্ৰৱ। নাওবৈচাত দলহাটত এগৰাকী মহিলা পথযাত্ৰীৰ হাতৰ পৰা মোবাইল ফোন কাঢ়ি লৈ পলায়নৰ চেষ্টা কৰোঁতে ৰাইজে খেদি খেদি আটক কৰে 4জনকৈ চিলনী চোৰ। নাওবৈচাত দলহাটত এগৰাকী মহিলা পথযাত্ৰীৰ হাতৰ পৰা মোবাইল ফোন কাঢ়ি লৈ পলায়নৰ চেষ্টা কৰোঁতে ৰাইজে খেদি খেদি আটক কৰে 4জনকৈ চিলনী চোৰ। পিছে আটক কৰি দলহাট আৰক্ষী চকীত চমজাই দিয়ে। চোৰ কেইজন ক্ৰমে জব্বৰ আলী, ফৰিদুল ইছলাম, ফয়জুল আলী, গুলজাৰ হুছেইন আৰু উক্ত চোৰ কেইটাক লালুক আৰক্ষীয়ে লখিমপুৰ জেল হাজতলৈ প্ৰেৰণ কৰে। সম্প্ৰতি দলহাট আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। তিনিটামান বজাত আমাৰ যোনখন দলহাট বাগান আছে, তো বাগানৰ গেটৰ পৰা এজনী মাইকীয়ে ফোন কৰি আহি আছিলে। তো সেইটো সময়তে এইফালৰ পৰা যোৱা দলহাট তিনিআলিৰ ফালৰ পৰা যোৱা দুখন বাইকত 4জন ল'ৰা আছিলে। এখন বাইকত দুটাকে, এখন বাইকত দুটাকে। তো সিহঁতি আগৰ বাইকখন জাষ্ট পাৰ হৈ গৈছে, ছেকেণ্ড বাইকখনে পিছফালে উঠি যোৱা ল'ৰাটোৱে তো ছোৱালীজনীৰ মোবাইলটো কাঢ়ি লৈ পেলাই পলাইছিলে। তেতিয়া মানে ছোৱালীজনীয়ে চুৰ চুৰ বুলি চিঞৰিলে আৰু তাতে থকা এজন মানুহৰ লগত পিছা কৰিলে। তো পিছা কৰি কৰি খেদি খেদি ভিতৰি পাম শুকান নদী বুলি এটুকা এলেকাত সিহঁতক মানে কৰায়ত্ব কৰে উইথ এছিষ্টেঞ্চ অফ দ্য ভিলেজাৰ্ছ অফ ভিতৰি পাম ভিলেজ। তো সেইখিনি হোৱাৰ পিছত আমাক খবৰ দিলে, আমি গ'লোঁ। গৈ পেলাই ল'ৰা দুটাক আমি কাষ্টডিত ল'লোঁ আৰু সিহঁতৰ পৰা আমি দুখন বাইক উদ্ধাৰ কৰিছোঁ। বাইক দুখনৰ কোনো নথি পত্ৰ নাই। লগতে সিহঁতৰ পৰা 4টা মোবাইল, 2টা মোবাইল প্ৰথম আমি জব্দ কৰিছোঁ। পিছত প্ৰথমতে 2টা ধৰিলে, তাৰপিছত 2টা মানে পলাই গৈছিলে। পলাই যোৱাৰ পিছত অলপ দেৰি পিছত আকৌ সেই একেখন গাঁৱৰ মানুহেই ধৰিলে। টোটেল আমি 4জন মানুহক কৰায়ত্ব কৰিছোঁ আৰু তাৰে 4টা মোবাইল 4জনৰ পৰা আমি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ। হয়তো সন্দেহ আছে সেই 4টা মোবাইলো চাগে চুৰি মোবাইল। তো সেইখিনি ইনভেষ্টিগেশ্যন চলি আছে আৰু বৰ্তমান আমি 4জন মানুহ ধৰা হৈছে। মহিলাগৰাকীৰ পৰা মোবাইলটো লোৱা মোবাইলটো হয়, সেইটো সিহঁতি নদীত পলাইছে নতুবা জংঘলত পেলাইছে, সিহঁতি কোৱা নাই, কিন্তু সিহঁতক পিছা গৈ গৈ তাতে ধৰিছে। তদন্ত চলি আছে আৰু মানুহগৰাকীয়ে মানে আইডেণ্টিফাই কৰিছে মানুহকেইটা। দেখা যায় যে এই কাঢ়ি লোৱা বা থুপিয়াই লোৱা এটা যি চক্ৰ, লখিমপুৰৰ বিশেষকে লালুক থানাৰ অন্তৰ্গত হাৰমতি আৰু দলহাটতে বিশেষকে চলি আছে। সেই ক্ষেত্ৰত বৃহৎ চক্ৰ কিবা জড়িত হৈ থকাৰ এটা সম্ভাৱনা থাকিব পাৰে, কিন্তু আমাৰ সন্দেহ এই 4টাই এটা গেং হৈ পেলাই এই কামটো বহুত দিনৰ পৰা কৰি আছিলে। তো এওঁলোকৰ লগত বেলেগ আছে নে নাই সেইখিনি ইনভেষ্টিগেশ্যন ওলাব, কিন্তু বৰ্তমান আমি সদ্যহতে গম পাইছোঁ যে ইহঁতকেইটা মানে হেভিচুৱেল অফেণ্ডাৰ। আগতেও তেওঁলোকৰ এগেইনষ্টত কেছ আছে। জব্বৰ আলীৰ এগেইনষ্টতো মাৰ্ডাৰ কেছো আছে, ডকাইত কেছো আছে। সেইকেইটা আমি আইডেণ্টিফাই কৰিছোঁ আৰু হয়তো ইনভেষ্টিগেশ্যন। লখিমপুৰৰ পৰা হাবিজুল ইছলামৰ ৰিপৰ্ট, অসম প্ৰেক্ষাপট।